নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ নৰসিংহ পাতৰ লগত শুকান মাছৰ তৰকাৰী। আৰু ভাবিলোঁ আপোনালোকৰ আগত এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। সকলোৱে চাগে জানে এই ৰেচিপিটো, কিন্তু সকলোৰে বনোৱা ধৰণবোৰ বেলেগ বেলেগ হয়। তেতিয়াহ'লে দেৰি নকৰি এই ৰেচিপিটোলৈ আগবাঢ়োঁ। প্ৰথমতে তৰকাৰী দিবৰ কাৰণে ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। ইয়াতে আছে নৰসিংহ পাতখিনি ভালকৈ ধুই লৈছোঁ আৰু পিঁয়াজ, আলু, নহৰু, কেঁচা জলকীয়া আৰু বিলাহী। এইখিনি শুকান মাছ হয় আৰু মই বইল কৰি ল'ম। কেৰাহী এখন পাতি দিছোঁ আৰু পানীখিনি গৰম হোৱাত মই শুকান মাছখিনি দি দিছোঁ। এয়া বইল হৈ আছে, মই এইখিনি উলিয়াই ল'ম। আৰু ইপিনে কেৰাহী এখন পাতি দি মই ইয়াত তেল দিছোঁ আৰু এতিয়া আলুখিনি মই ভাজি ল'ম। আৰু মই আলুখিনি বেছি সময় নাভাজোঁ। এয়া মোৰ আলুখিনি ফ্ৰাই হৈ গৈছে, এতিয়া উলিয়াই ল'ম। আৰু সেই কেৰাহীখনতে মই মাছখিনি অলপ ভাজি ল'ম। এয়া ধুনীয়াকৈ মাছখিনিও মোৰ ভজা হৈ গৈছে। মাছখিনি ভজা হোৱাত মই উলিয়াই ল'লোঁ। এতিয়া সেইখন কেৰাহীতে মই কাটি ৰখা পিঁয়াজখিনি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ আৰু পিঁয়াজখিনি ৰংচোৱা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত কাটি ৰখা বিলাহীখিনি দি দিছোঁ আৰু অলপ লৰাই দিছোঁ। অলপ গলিবলৈ দিম বিলাহীখিনি। এয়া বিলাহীখিনি অলপ গলি আহিছে। এয়া বিলাহীখিনি গলি অহাত মই আলুখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আলু আৰু বিলাহীখিনি অলপ সময় ভাজিলোঁ আৰু এতিয়া নৰসিংহ পাতখিনি দি দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৰাই দিছোঁ। আৰু এতিয়া মছলা এড কৰিম। ইয়াত নহৰু আৰু কেঁচা জলকীয়া বুটি থোৱাখিনি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু চব্জি মছলা 1 চামুচ দিছোঁ, জিৰা দিছোঁ আৰু ৰেড চিলি পাউডাৰ দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। আৰু মই যিহেতু হালধি দিব পাহৰি গৈছিলোঁ আৰু এতিয়া দি দিছোঁ হালধি 1 চামুচ আৰু লৰাই দিছোঁ। আৰু এতিয়া পানী এড কৰিম। ইয়াত উতলা পানীয়ে দিছোঁ, ডাঙৰ কাপেৰে 1 কাপ দিছোঁ। ধুনীয়াকৈ লৰাই দিছোঁ আৰু পানীখিনি আপোনালোকৰ আন্দাজমতে দিব। এতিয়া মই শুকান মাছখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া ঢাকনিখনেৰে ঢাকি দিম 5 মিনিটৰ কাৰণে। এয়া 5 মিনিট হৈ গৈছে আৰু এতিয়া ঢাকনিখন দাঙি চালোঁ, ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মোৰ তৰকাৰী ৰেডি হৈ গৈছে আৰু শেষত মই ধনিয়া পাত কাটি দিছোঁ। এয়া ধুনীয়াকৈ লৰাই দিছোঁ গোটেইখিনি। আপোনালোকেও মই বনোৱাৰ দৰে এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল হ'ব। যদি এই ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।